পিকনিক প্লেছত যেতিয়া বগামাটি পিকনিক প্লেছত ৰাইজে আহে অল অসমৰ পৰা হাজাৰ হাজাৰ ৰাইজে মানে বগামাটি পিকনিকত খাব আহে বনভোজ খাবৰ কাৰণে তেতিয়া এই বৰন'দ ৱাইল্ডলাইফত মানুহ বহুত মানে আশা আছিলে এই বৰন'দ ৱাইল্ডলাইফৰ ৰাস্তাত কেতিয়াবা হৰিণী দেখা পায় কেতিয়াবা মানে আমাৰ ময়ূৰ দেখা পায় তো বহুত আশা আছিল ভিতৰত আৰু কি আছে কিন্তু সেই মানে আশাটো অল অসমৰ মানে বগামাটি পিকনিক প্লেছত মানে যিসকল বনভোজসকলে আহে এতিয়া এই আশাটো পূৰণ হ'ব কিয়নো এই আশা পূৰণ কৰাৰ কাৰণে আমাৰ যি বন বিভাগ আৰু আমাৰ টুৰিষ্ট ডিপাৰ্টমেণ্ট আমাৰ বন বিভাগৰ আমাৰ এই EM ফেৰেংগা বসুমতাৰী ডাঙৰীয়া আমি ধন্যবাদ দিব লাগিব আজি জীপ চাফাৰী এইটো উদ্বোধন মানে এটা শুভ উদ্বোধন হোৱাৰ পাছত মানে আজি 26 কিলোমিটাৰ দূৰ আমাৰ টুৰিষ্টসকলে যাব পাৰিব ইয়াত মানে গড়ৰ বাদে গড় জেব্ৰা বাদে চব জন্তুৱেই আছে ইয়াত এটা ফেমাছ আছে এইটো কি আছিলে নলগাহৰি মানে অসমতো ইয়াতে আছে তাৰমানে এইটো এটা মানে দেখা পাব এইটোৰ কাৰণে আমাৰ অসমৰ কাৰণে আমাৰ বিৰাট ভাল এটা হেৰি আজিৰ দিনটোৰ কাৰণে মই আশা কৰিছোঁ আমাৰ অসমৰ যিসকল টুৰিজমসকলক যাতে ইয়াত আহি কিনি মানে যাতে আমাৰ জীপ চাফাৰীত তেখেতে মনোৰঞ্জন কৰক আমাৰ ইয়াতে বন'দ ৱাইল্ডলাইফত যাতে যিখিনি জীৱ জন্তু আছে এইটো চাওক সেইখিনি মই ৱেলকাম কৰিছোঁ আৰু ইয়াত আহি কিনি এটা পৰিৱেশ পাব আমি ৰাইজকো অনুৰোধ কৰিছোঁ যাতে আমাৰ যিখিনি অসমৰ পৰা যিখিনি টুৰিষ্ট আহিব তেখেতসকলে আমাৰ আলহী আৰু ইয়াতে তিনিটা সমষ্টিৰ নুনাইচেপাং আমাৰ বগামাটিটো তিনিটা সমষ্টি আজি ইয়াতে সামোৰ খাই আছে আৰু তিনিটা সমষ্টিৰ EM আজি আমাৰ BJP দলৰে আছে বা আমাৰ হাৱাকৰ দলৰে আছে তাৰ কাৰণে আমি বগামাটিবাসী ভাগ্যৱান বুলি ক'ব লাগিব বা আমিও ভাগ্যৱান হয় আজি দেখা পাইছে আপোনালোকে যে মানুহৰ এতিয়া আমি যি দেখা পাইছোঁ আপোনাৰ যিমান গাড়ীৰ শ্ব'ৰুমখিনি আছে এই লকডাউনৰ জৰিয়তে আমি ভাবিছিলোঁ যে ইকনমি বহুত ডাউন হৈ গৈছে কিন্তু দেখা গ'ল যে বিভিন্ন গাড়ীৰ শ্ব'ৰুমবোৰত গাড়ীৰ বিক্ৰী ডাবল হৈছে চেল ডাবল হৈছে তাৰ অৰ্থটো কি তাৰ অৰ্থটো এনেকুৱা যে মানুহে এইবাৰ লকডাউনৰ কাৰণে যিহেতু বাহিৰত যাব পৰা নাই ফুৰিবৰ কাৰণে প্ৰত্যেক বছৰে তেওঁলোকে এটা ফেমিলি 10-15 লাখ 20 লাখ তেনেকুৱা টকা খৰচ কৰিবৰ কাৰণে বিভিন্ন বিদেশত ফুৰিবলৈ যায় কিন্তু এতিয়া বিদেশত ফুৰিবলৈ নোযোৱাৰ কাৰণে যাব নোপোৱাৰ কাৰণে আজি গাড়ী তেওঁলোকে কিনি লৈছে তাৰমানে ইয়াতে আমাৰ যে এনেকুৱা টুৰিজিম প্লেচ আছে সকলোৱে নাজানে বা সেনেকুৱা ডেভেলপ নহয় তো আমাৰ জেগাখিনি এতিয়া ডেভেলপ হৈ আছে BTD এতিয়া বগামাটি 1 নম্বৰত আছে ক'বলৈ গ'লে অসমতে 1 নম্বৰত আছে হায়েষ্ট এবাৰ বগামাটিত পিকনিকৰ মানুহ হৈছে তো এইটো আমাৰ কাৰণে সৌভাগ্য বুলি ক'ব লাগিব যে এই ঠাইতে আমি জন্ম হৈছোঁ এইটো ঠাই আমাৰে ঠাই তো এইটো ঠাইত আমি কেনেকুৱাকৈ আৰু ডেভেলপ কৰিব পাৰোঁ যাতে আগন্তুক দিনত আৰু টুৰিষ্ট ইয়াতে আহে আৰু এই জেগাটো ডেভেলপ হয় মানুহখিনি ডেভেলপ হয় এইখিনি আমি আশাবাদী নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যিহেতুকে তাৰ পানীৰ যিটো আমাৰ সংখ্যা হৈ আছে এইটো গোটেই খালি অসমত নহয় গোটেই এলেকাতে গোটেই জেগাতে পানীৰ এইটো ৱাটাৰ টেবুলটো তললৈ গৈ আছে ইয়াৰ মূল কাৰণটো হ'ল যিটো আমাৰ অৰণ্যবোৰ আমাৰ কাটন হৈ আছে কাটি আছে তাৰ কাৰণে আমাৰ ৱাটাৰ বেডটো তললৈ গৈ আছে এইটো চব ঠাইতে হৈ আছে তো এইটো প্ৰিজাৰ্ভ কৰিবৰ কাৰণে এটা মাষ্টাৰ প্লেন লাগে যেহেতু আপুনি জানে যে ৱাটাৰ টেবুলটো যদি আপোনাৰ ওপৰত থাকিব লাগে তেতিয়াহ'লে সেইটো ৰিভাৰ বেডৰ দুয়ো কাষে আপোনাৰ গছ ৰোৱাটো প্ৰয়োজন আছে আজিৰ পৰা বহু বছৰ আগতে প্ৰায় 30-35 বছৰ আগতে আমি সৰু থাকোঁতে দেখা পাইছিলোঁ বাল্টি নদীৰ দুয়ো পাৰে বহুত গছ আছিল আৰু বাল্টি নদীত এনেকুৱা খৰালি সময়তো পানী থাকিছিল কিন্তু দেখা গ'ল সেই গছখিনি যেতিয়া নাইকিয়া হৈ গ'ল লাহে লাহে আমাৰ ইৰোশ্যনৰ প্ৰব্লেম হৈছে আৰু পানীৰ টেবুলটো আমাৰ তললৈ গুচি গৈছে তো এইটো এটা ডাঙৰ মাষ্টাৰ প্লেনৰ প্ৰয়োজন আছে মই ভাবোঁ যে আমাৰ BTD যিটো খালি ৱাটাৰ টেবুল নহয় ইয়াৰ কাৰণে গৰাখহনীয়া এটা ডাঙৰ সমস্যা হৈ আহিছে তো গৰাখহনীয়া ৰোধ কৰিব হ'লে আমাৰ দুয়ো ছাইডে বহুত বেংক মিনিমাম 100-200 মিটাৰ আমাৰ গছ ৰুব লাগে ডাঙৰ বৰ্ড লিফ গছ হ'ব লাগে ডাঙৰ গছ হ'ব লাগে তেতিয়া আমাৰ ৱাটাৰ টেবুলটো ৰিটাৰ্ণ হয় আৰু বাকী এনেকুৱা চেক ডেম যি লাগে এনেকুৱা জেগাই বনালেহে এইটো ৰিটেনশ্যন হ'ব তাৰ কাৰণে এটা হিউজ বাজেটৰ প্ৰয়োজন আছে ইতিমধ্যে মই গম পোৱা মতে BTC চৰকাৰে প্ৰায় 5,000 crore এটা আঁচনি লৈছে আমাৰ এইটো ৱাটাৰ ৰিচোৰ্চৰ তৰফৰ পৰা তো এইটো যেতিয়া চেংচন হৈ যায় তেতিয়াহ'লে মই ভাবোঁ যে BTC যিখিনি গৰাখহনীয়া আৰু ৱাটাৰ টেবুলটো আমি ৰোধ কৰিব পাৰিম ঠিক কৰিব পাৰিম এইখিনি আমি আশাবাদী বিশেষকৈ আমাৰ বগামাটিটো তিনিটা সমষ্টি আজি ইয়াতে সামোৰ খাই আছে আৰু তিনিটা সমষ্টিৰ EM আজি আমাৰ BJP দলৰে আছে বা আমাৰ হাৱাকৰ দলৰে আছে তাৰ কাৰণে আমি বগামাটিবাসী ভাগ্যৱান বুলি ক'ব লাগিব বা আমিও ভাগ্যৱান হয় আজি দেখা পাইছে আপোনালোকে যে মানুহৰ এতিয়া আমি যি দেখা পাইছোঁ আপোনাৰ যিমান গাড়ীৰ শ্ব'ৰুমখিনি আছে এই লকডাউনৰ জৰিয়তে আমি ভাবিছিলোঁ যে ইকনমি বহুত ডাউন হৈ গৈছে কিন্তু দেখা গ'ল যে বিভিন্ন গাড়ীৰ শ্ব'ৰুমবোৰত গাড়ীৰ বিক্ৰী ডাবল হৈছে চেল ডাবল হৈছে। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো এনেকুৱা যে মানুহে
এবাৰ লকডাউনৰ কাৰণে যেহেতু বাহিৰত যাব পৰা নাই ফুৰিবৰ কাৰণে প্ৰত্যেক বছৰে তেওঁলোকে এটা ফেমিলি 10-15 লাখ 20 লাখ তেনেকুৱা টকা খৰচ কৰিবৰ কাৰণে বিভিন্ন বিদেশত ফুৰিবলৈ যায়। কিন্তু এতিয়া বিদেশত ফুৰিবলৈ নোযোৱাৰ কাৰণে যাব নোপোৱাৰ কাৰণে আজি গাড়ী তেওঁলোকে কিনি লৈছে। তাৰ মানে ইয়াতে আমাৰ যে এনেকুৱা টুৰিজিম প্লেচ আছে সকলোৱে নাজানে বা সেনেকুৱা ডেভেলপ নহয়। তো আমাৰ জেগাখিনি এতিয়া ডেভেলপ হৈ আছে। BTD এতিয়া বগামাটি 1 নম্বৰত আছে, ক'বলৈ গ'লে অসমতে 1 নম্বৰত আছে। হায়েষ্ট এবাৰ বগামাটিত পিকনিকৰ মানুহ হৈছে। তো এইটো আমাৰ কাৰণে সৌভাগ্য বুলি ক'ব লাগিব যে এই ঠাইতে আমি জন্ম হৈছোঁ, এইটো ঠাই আমাৰে ঠাই। তো এইটো ঠাইত আমি কেনেকুৱাকৈ আৰু ডেভেলপ কৰিব পাৰোঁ যাতে আগন্তুক দিনত আৰু টুৰিষ্ট ইয়াতে আহে আৰু এই জেগাটো ডেভেলপ হয়, মানুহখিনি ডেভেলপ হয়, এইখিনি আমি আশাবাদী। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যিহেতুকে আৰু এইটো এটা ৰিভলিউশ্যন হৈ আছে আমাৰ টুৰিজম ডেভেলপমেণ্টৰ ক্ষেত্ৰত। আৰু এই আমি ইতিমধ্যে আৰু বহুত পৰিকল্পনা লৈছোঁ ফৰেষ্টক লৈ পেলাই, টুৰিজমক লৈ পেলাই। আৰু সকলোতকৈ ভাল লগা কথা এইটোৱে হয় যে আমি 3টা EMৰ এৰিয়াহে এই বগামাটিটো পৰে আৰু এই বৰন'দ চেনিটৰীটো পৰে। গতিকে আমি 3জনে মিলি পেলাই আৰু লগতে আমাৰ যিখিনি বিভাগীয় EM আছে তেখেতৰ লগত আমি এই স্পৰ্টটো ফুল নেচাৰ লাভাৰবিলাকৰ কাৰণে এটা ভাল পৰিৱেশ এটা আনি দিম বুলি আমি আশা ৰাখিছোঁ। हाबाफारिखौ बेखेवनायनि सिगां बा बुंनायनि सिगां जोङो गोसो गोरबोनि खुलुमनाय जासिहरबाय। जोङो दिनै दावराइजारि टुरिजम ससाइटि आरो गेरेमसा NGO जुथायै जोङो दिनै खमैबो जोङो 10-12 बोसोर बगामाटी लावखार ओंखाम जाग्रा जायगाखौ जोङो दैदेनबोबाय थादों। आरो बिनि गेजेरजों दिनै फैयै जि मुलुगनि सुबुं माहारिया मिथिनायनि उनाव जे टुरिस्टफोर दावबायारिफोर बिथांमोनजों लोगोसे पिकनिक जानो फैनायजों लोगोसे गोबांथार दिनै मुंदांखा जालांगासिनो दङ। आरो बेनि गेजेरजों जोङो गोदान मोनसे लामा जोङो दिहुननानै लादों। जाय लामाया जाहैबाय दिनै मुलुगनि सुबुंफोरखौ जोङो मिथिंगा नायगिदिंनो, दैमा दैसा नायगिदिंनो आरो दिनै जिब जुनार जि बरन'द अएलफ सेन्चुरि बेयाव थानाय गासिबो दाउसिन दाउला दैमा दैसा आरो जिब जुनारखौ जोङो नायगिदिंहोनो थाखाय जोङो दिनै जिब साफारि अपेनिं खालामनो लादों। आरो बे जिब साफारि अपेनिं खालामनो लानायाव बेखेवगिरि हिसाबै जोङो दिनै ननाय सेरफां समस्तिनि जि EM सन्जित तान्ति आरो लोगोसे नाग्रिजुलि समस्तिनि धर्मनारायण दास EM आरो लोगोसे सुक्लाय सेरफां समस्तिनि EM रनेन्द्र नार्जारि सार बिथांमोना दिनै नुजाथिफैदों। बिथांमोना बेखेवना होलांगोन। आसा खालामदों दिनैनि बे जिब साफारि बेखेवनायनि उनाव जाय सुबुं बिथांमोना मिथिंगा नायनो मोजां मोनो, जिब जुनार नायनो मोजां मोनो, बिथांमोनखौ दैदेनलांनो थाखाय, बिथांमोनखौ नायगिदिंहोनो थाखाय जोङो दावराइजारि टुरिजम ससाइटि आरो लोगोसे गेरेमसा NGO जाय सोद्रोमा दङ बिथांमोना जोङो गासै बिथांमोनखौ मदद थुलुंगा होलांनो थाखाय जोङो आवगायदों। आरो बयबो बेवहाय फैयोबा गोजोननाय मोनसे लालांनो हागोन। सोमखोर मिथिंगा, हाजो हाला, दैमा दैसा आरो दाउसिन दाउला जिब जुनार माफ्रोमखौबो बयबो नुनो मोनगोन। आरो बिनि थाखाय जोङो बिबान लानानै जोङो दावबायारि बिथांमोनखौ जोङो दैदेननो थाखाय आवगायलांगोन। नोंथांमोननि बे दावबायनाय लामाया बेसे गोजान जागोन? खमैबो बेयो मोनसे बरन'द अएलफ सेन्चुरि हिसाबै जोङो दावबायनायनि लामाखौ जोङो जानथायखौ जोङो 22 किल'मिटार दा जागायनायनिफ्राय 22 किल'मिटार जोङो बानायनानै लाग्रोनाय जादों। हायोबा इयुनाव जोङो अएलफआ जिहेतु गिदिर बेखौ जोङो एक्सटेन्ड खालामनानै एसे बारायनोबो हागौ इयुनाव। खिन्थु दायो जोङो स्टार्टलि जोङो 22 किल'मिटारखौ जोङो रान खालामहोनो थाखाय जों आवगायदों। दा जोङो जिहेतु जायगानि थागिबि हिसाबै जोङो बेखौ बुंनो हायो गान्दानि बादै जायखिजाया जिब जुन्थुआनो बेयाव दङ। गान्दानि बादै बेखौ जोङो सानफा माफा जोङो बिदि देखायलांनायनि मोनसे प्रसेसता जों लाबाय थादों। आरो बेखौ जोङो दिन्थिलांनो हागोन होननानै जों आसा खालामदों। आरो जाय दावबायारि बिथांमोना फैगोन बिथांमोना नुलांगोन बेखौबो जोङो मिजिंथिदों।